নমস্কাৰ বন্ধু বান্ধৱীসকল। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত 10,000 টকা পাব বিচাৰিলে আপোনালোকৰ এখন বিজনেছ প্লেন বনাই দিব লাগিব। আৰু আপোনালোকে যদি ডেইৰী ফাৰ্ম খুলিব বিচাৰে তেনেহ'লে আপোনালোকে চাওক কেনেদৰে বিজনেছ প্লেনখন বনাব লাগে। ইয়াত ফাৰ্ষ্টত লিখিব লাগিব বিজনেছ প্লেন। ইয়াত কি কৰিব বিচাৰিছে? গৰু পুহিব বিচাৰিছে, তো তাৰ বাবে লিখিব লাগিব ডেইৰী। ইংলিছত লিখিব লাগিব ডেইৰী। তাৰপিছত আছে নেম অফ দ্য এণ্টাৰপ্ৰেনাৰৰ SHG মেম্বাৰ। আপোনালোকে ইয়াত মেম্বাৰৰ নাম লিখি দিলেই হ'ল। বিনা কলিতা। তাৰপিছত SHG MIS কোড। আত্মসহায়ক গোটৰ বাবে এটা MIS কোড থাকে। 11 ডিজিটৰ এটা কোড আছে। যেনেদৰে মোবাইল নাম্বাৰত 10 ডিজিট থাকে, ঠিক তেনেদৰে MIS কোড 11 ডিজিটৰ এটা কোড থাকিব। সেইখন আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, মানে বৰ্তমান আপুনি কি কৰে। আপুনি মানে বিনা আত্মসহায়ক গোটৰ সদস্যজনীয়ে বৰ্তমান কি কৰে সেইটো দিব লাগিব। এতিয়া কাৰেণ্ট ইকনমিক এক্টিভিটি। আপোনালোকে যদি গৃহিণী হয় তো হাউচ ৱাইফ দিব পাৰে। যদি কিবা বিজনেছ কৰে বিজনেছৰ নাম এতে লিখি দিলেও হ'ব। তাৰপিছত আছে কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম। আপোনালোকে বাৰ্ষিক আয় কিমান, মানে মহিলাজনীৰ বাৰ্ষিক আয় ইয়াত দিলেই হ'ল 20,000 মান। যদি বেছি থাকে আপোনালোকে বেছি দিব পাৰে, কম দিলেও হ'ব। আৰু তাৰপিছত আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেনড টু ষ্টাৰ্ট অৰ এক্সপেণ্ড। আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিব বিচৰা বা ডাঙৰ কৰিব বিচৰা বিজনেছখনৰ নাম ইয়াত দিলেই হ'ল। ওপৰত যিটো দিছে সেইটো দিলেই হ'ব। ইয়াত আছে ডেইৰী। তাৰপিছত টাইপ অফ বিজনেছ, এইটো কি হ'ল প্ৰডাকশ্যন, তো প্ৰডাকশ্যনৰ ৰাইট চিন দিলেই হ'ল। তাৰপিছত আছে ইনভেষ্টমেণ্ট, তাৰ ওচৰত আছে নাম্বাৰ অফ ডেজ পাৰ বেটছ। এইটো আপোনালোকে যিহেতু ডেইৰী খুলিব বিচাৰিছে তো ইয়াত কাউ হ'ব COW, নাম্বাৰ অফ কাউ পাৰ বেটছ। এতিয়া আপোনালোকৰ কেইজনী গৰু আছে লিখি দিলেই হ'ব। আমাৰ ক্ষেত্ৰত হ'ব 1। তাৰপিছত আছে নেম অফ দ্য ৰ মেটেৰিয়েল, ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড আৰু টোটেল কষ্ট। নেম অফ দ্য ৰ মেটেৰিয়েলৰ ভিতৰত লাগিব আমাৰ খাদ্য, গতিকে ফিড। এতিয়া 1 কেজি মলৰ দাম 16 টকা আৰু 1 কেজি চাপৰ বা দানাৰ দাম মোটামুটি 30-35 টকা। গতিকে গড়ে আপোনালোকে 25 টকা দি দিব। আৰু ইউনিট ৰিকুৱাৰ্ড, এজনী গৰুৱে যদি দিনত 2 কেজিকেও খায় তো বছৰত লাগিব আমাৰ 730 কেজি। গতিকে 25 টকাকৈ 730 কেজিৰ দাম হ'ব 18,250 টকা। তাৰপিছত লাগিব আমাৰ খাদ্য দিবৰ বাবে টেংক বা গামলা, সেইখনত লিখে এজলা টেংক। এজলা টেংক আমাৰ এখনেই লাগিব এজনী গৰুৰ কাৰণে। 2জনী গৰু থাকিলেও 3জনী থাকিলেও এখনেই লাগিব। এভাৰেজ এটাৰ দাম 1,000 টকা। টোটেল হ'ল ইয়াত 1,000 এজলা টেংক। তাৰপিছত লাগিব আমাৰ মেডিচিন। এজনী গৰুৰ বাবে বছৰত মোটামুটি 5,000 টকা মেডিচিনৰ কাৰণে লাগিব। এইটো ডাইৰেক্ট লিখি দিলেও হ'ব। তাৰপিছত আছে ইলেক্ট্ৰিচিটি, আপোনালোকৰ ইলেক্ট্ৰিচিটিও লাগিব। ইলেক্ট্ৰিচিটিৰ ঘৰুৱা ইলেক্ট্ৰিচিটিৰ বাবে 1 ইউনিটৰ দাম আহে 5.7 টকা। গতিকে মাহত যদি 75 ইউনিটকৈ লাগে তো বছৰত লাগিব আমাৰ 900 ইউনিট। তো 7.5 টকাকৈ 900 ইউনিটৰ দাম হ'ব 5,130 টকা। আদাৰ্ছ বুলি লিখি দিব পাৰে ইয়াত। তাৰপিছত ইয়াত আদাৰ্ছ বুলি লিখি দিব পাৰে। আদাৰ্ছত আপোনালোকে ডাইৰেক্ট লিখি দিব 3,000 টকা। গতিকে এতিয়া আমাৰ টোটেল ইনভেষ্টমেণ্ট হ'ব কিমান? 32,380 টকা। 32,380 টকাৰ ভিতৰত এতিয়া ফাণ্ড ডিটেইলছটো দিব লাগিব। ইয়াত
ফাণ্ড ফ্ৰম MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তাৰ অন্তৰ্গত আপোনালোকে পাব 10,000 টকা আৰু নিজাকৈ দিব লাগিব মানে সেল্ফ কন্ট্ৰিবিউশন 22,380 টকা। গতিকে টোটেল হ'ল 22,380 প্লাছ 10,000, গতিকে 32,380 ৰুপিজ। তাৰপিছত এতিয়া মাৰ্কেটিং এণ্ড চেলছ প্লেন। আপোনালোকৰ প্ৰডাক্টটো কি? আপোনালোকৰ মেইন প্ৰডাক্টটো হ'ব মিল্ক এক্সপেক্টেড প্ৰডাকশ্যন মানে কিমান মিল্ক প্ৰডাকশ্যন হ'ব। আপোনালোকৰ ডেইলি যদি 5 লিটাৰকৈ হয়, মাহত 150, গতিকে 8 মাহত আপোনালোকৰ 1200 লিটাৰমান দুধ হ'ব। তাৰপিছত এভাৰেজ চেল প্ৰাইচ যদি 50 টকাকৈ হয়, 50 টকা লিটাৰকৈও বিকে, আপোনালোকে পাব 12×5 গুণ 60,000 টকা। এতিয়া এক্সপেক্টেড এডিশ্যনেল ইনকাম, আপোনালোকে যদি আৰু কিবা এডিশ্যনেল ইনকাম কৰিব পাৰে 5,000 টকামান লিখি দিলেই হ'ল। তাৰপিছত ছাবমিটেড বাই ছিগনেচাৰ অফ SHG মেম্বাৰ, ইয়াত ছিগনেচাৰ কৰি দিলেই হ'ল, বিনা কলিতাই ইয়াত ছিগনেচাৰ কৰিব লাগিব। ভেৰিফাইড বাই, ইয়াত ছিগনেচাৰ কৰিব ব্লক কোঅৰ্ডিনেটৰে, আপোনালোকৰ একো কৰিব নালাগে। এপ্ৰুভড বাই, ইয়াত এপ্ৰুভড হ'ল নে ৰিজেক্ট হ'ল এইটো তাহোনে লিখি দিব, মানে ব্লক কোঅৰ্ডিনেটৰে লিখি দিব। আপোনালোকৰ এই দুটা ঘৰ, এইটো আৰু এইটো একো লিখিব নালাগে, বুজি পালে? এইটো ঘৰ আৰু এইটো ঘৰ একো লিখিব নালাগে।